गुड मॉर्निंग फ्रेंड्स, वेलकम बैक टू आवर चैनल। मैं नतुन एटा भिडिओले आपनालोকক सकलोके स्वागतम जनाइछु। तो भिडिओ तो बहुत दिनते बनाई थोआ आसिले, स्वालीर गा भाल नासिले कारणे भिडिओ एडिट करि दियाओ हुआ नासिले। तो भाबिलो আজি भिडिओটো एडिट करि दि दिउ आरो समयो मिलाब পৰা নাই, दुकानो चाब लागे घरो चाब लागे, अकमान असुविधा হৈ आसिले। तार पिছত आइताय बहि आसिले रातिपुवा মই अकमान भिडिओ करि दिलो आरो ए आमार पोवाली मुर्गी पोवाली মানে আমাৰ ছোৱালী ভাগৰ तो गीता ओलाइसे खाली धान चाउल खाई থাকিব লাগে ভিতৰলৈ আহি থাকে মানুহ দেখিলে। तो तार पिছত নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত হৈ গলোগে। तो ছোৱালীৰ বেমাৰ হৈছে মানে তাইৰ কেঁচুমুৰীয়া হৈছিলে। तो গাঁৱলীয়া ট্ৰিটমেন্টও কৰিছো, ডক্টৰো দেখাইছো আৰু পুৰা জ্বৰ কাহ হৈ আছিলে। তেতিয়াতো মানে উঠিবই নোৱাৰে আৰু বিছনা পা, একো খাব মন নকৰা হৈ গৈছিলেগে। तार पिছত जेन तेन करी एतिया अकमान ভাল হৈছে, भगवान करक ভাল হোক বুলি। तो एउ नेथाके ओसरत अकले अकले লৈ যোৱা डक्टर तात देखुआ मेला करते मेलुते अकमान असुविधाও হৈ যায়গে। तो भगवान करा जेतिया बहुते ভাল হৈছে। इया ताइक माने औषध खुৱাই আনি আছিলেগে আমাৰ ঘৰৰ মানে পথাৰটো পাৰ হলে পায় আৰু নদী কিনাৰত ঘৰ আছে বৰমাজনী, তাতে খুৱাই আনিলে আৰু এতিয়া মই সুধি আছিলো কান্দিছিলে নেকি ঔষধ খোৱা টাইমত, আৰু লগোৱা ঔষধো দিছে। তাই অকমান মাংসও বাঢ়ি গৈছিলেগে। তো আজি আকৌ তাইক ডক্টৰ তালেও লৈ যাব লাগিব, কাৰণ কাহি কাহি তাই মানে থাকিব নোৱাৰে। তো লৈ যাম তাইক ডক্টৰ তালেও। এয়া ওলালো, মই অকলে অকলে যাবলৈ বেয়া লাগি আছিলে, সেইকাৰণে মাক কৈছো তুমিও বলা বুলি। तो এতিয়া डक्टर ताले जाओ, डक्टरे की कय आपनालोकेও চাওক ভিডিওটো। আৰু ভয়েস ওভাৰে দি থাকিলো কাৰণ একো কবলে সবলে মন যোৱা নাছিলে। মোৰো একেই বেমাৰ লাগি আছে, গা ভাল নাই। তো তেনেকৈ অকমান ভিডিও কৰি তাৰপিছত ডক্टर তাত গৈ ভিডিও কৰোতে কৈছে পোৱালিক দেখাবলৈ আহি ভিডিও বনাই আছা বুলি। তো হলো অকমান বনাই লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। তো ভিডিওটো চাই থাকক। টিকেট কটা টাইমত লাইন ধৰি আছিলোঁ আৰু ডক্টৰ ইয়াতে বহে বুলি কৈছে। এতিয়া ৰখি আছোঁ আৰু চব পোৱালিৰ একেই বেমাৰ মানে। जान তোমার উঠাই দে ব্লকে দিতে পারো। ডক্টৰ দেখাই হ'ল আৰু এখন হস্পিটেল আমাৰ গহপুৰতে আছে। তাৰ পিছত দেখাই মেলি ওলাই আমি এতিয়া কিবা এটা খাবলৈ সোমাম, মানে ভোক লাগিছে, ৰাতিপুৱা একো খাই অহা নাই। ছোৱালীকতো একো খুৱাবও নোৱাৰোঁ, তেলেতীয়া বস্তু অকল বইলে খুৱাই আছোঁ, তাই খাবও মন নকৰে। তাৰ পিছত হস্পিটেলৰ পৰা অহাৰ পাছত এয়া দোকান খুলি বহি আছিলোঁ। তাই মানে মনটো ভাল কৰিবলৈ কাৰণে লুডু খেলাই আছিলে মাহীয়েকে। তো সেয়াই মোৰ ভিডিঅ' এনেকেই ভিডিঅ' বনাইছোঁ আৰু এনেকেই দিছোঁ। মোৰ মুখখন দেখিছেনে শুকাই খিনাই একদম নাইকিয়া হৈ গৈছেগৈ, মানে অৱস্থা নাই। মাথা চাথা চুইব মন নাযায়, নিজৰ কাম একো কৰিবলৈ মন নাযায়। আৰু এইটো যোনটো ভিডিঅ' চাব, এইটো ৰাতি মানে শুবলৈ লোৱা টাইমত তাইক খোৱাব লৈছোঁ, তেতিয়া তাই কান্দি আছে, কান্দিয়ে থাকেও দেহাখন কেনেকুৱা হৈ গৈছেগৈ। আৰু এইটো ভিডিঅ'ৰ কথা কৈ আছিলোঁ, এইটো হৈছে তাৰ ডক্টৰ দেখুৱাবলৈ নোযোৱাৰ আগদিনা ৰাতি মানে এনেকুৱা জ্বৰ উঠিছে, তাই মানে শুইও থাকিব পৰা নাই, বহিও থাকিব পৰা নাই। তো মানে উপায় নোহোৱা হৈ গৈছে। তো আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ। বাই বাই।